চাৰিপাক সম্পূৰ্ণ হোৱাৰ পাছত নমস্কাৰ, তোমালোকৰ যেহেতু বৰ্তমান PSTN PT চলি আছে ফাৰ্ষ্ট ডিপাৰ্টমেণ্টৰ আৰু যেহেতু আজি হৈছে 2 নম্বৰ দিন আৰু তোমালোকৰ ৰিজাল্ট বহুতেই বেয়া হৈছে। ছোৱালীসকলৰ যেহেতু আৰম্ভ হৈছে, এতিয়া হৈছে যে তোমালোকৰ ৰিজাল্টটো কিয় বেয়া হৈছে মই সেইটো জনাই আছোঁ। যেহেতু তোমালোকে ৰানিং কৰিব যাওঁতে যি নেকি প্ৰথমে তোমালোকৰ চেঞ্চাৰত ৰখোৱা হয়, চেঞ্চাৰৰ আগত আৰু সকলোকে শাৰী পাতিব দিয়ে আৰু তেতিয়া আৰক্ষী বিষয়া ছাৰসকলে তোমালোকক জনাই দিয়ে, এনাউন্স কৰি দিয়ে যে তোমালোকে কোনখন গাঁৱত কিমান দিব লাগিব। ছাপ'জ তোমালোকে এটা চেণ্টাৰত পৰিছা, সেই চেণ্টাৰটো তোমালোকে কেইপাক দিব লাগিব সেইটো কৈ দিব ছাৰসকলে, এনাউন্স কৰি দিব তেওঁলোকে। আৰু তেতিয়া তোমালোকে গুৰুত্ব সহকাৰে শুনিব লাগিব যে কেইপাক দিব লাগিব বা সময় কিমান দিয়া হৈছে সেইটো তোমালোকে গুৰুত্ব সহকাৰে শুনিবা। যদিও তোমালোকে জানা যে তোমালোকৰ প্লেগ্ৰাউণ্ডত 4 পাক দিব, তথাপিও তোমালোকে শুনি ল'বা যে ছাৰসকলে কি কৈছে, সেইটো তোমালোকে গুৰুত্ব সহকাৰে শুনিবা। আৰু মই তোমালোকক জনাই আছোঁ ছাৰসকলে কেনেকৈ কি কৈছে সেইটো মই জনাই আছোঁ। এতিয়া হৈছে যে ফেইলটো কিয় কাৰণে কৰিছে সেইটো মই জনাই আছোঁ। যিহেতু তোমালোকৰ প্ৰায়ভাগ চেণ্টাৰতে 200 মিটাৰ ট্ৰেক দিছে আৰু ছোৱালীসকলে 200 মিটাৰ ট্ৰেকত 8 পাক দিব লাগিব আৰু বহুতেই হয়তো 8 পাক নিদি 7 পাকত ৰৈ দিছে। যদিও সময় আছে 7 পাকত ৰৈ দিছে আৰু নিজৰ কামটো নিজে নাই কৰাৰ কাৰণে এইটো গতি হৈছে। আৰু সকলোকে কৈছোঁ যিসকলে ফিজিকেল টেষ্টটো দিবলৈ গৈ আছা, তোমালোকে নিজৰ কাউণ্ট নিজে কৰিবা। তোমালোকৰ কাউণ্টটো কোনেও কৰি নিদিয়ে, সেইটো নাভাবিবা যে ছাৰসকলে কাউণ্ট কৰি আছে আমি ধুনীয়াকৈ দৌৰিলে হ'ল, সেইটো কেতিয়াও নাভাবিবা। মই সঁচাকৈ কৈছোঁ তোমালোকক, এইটো কিন্তু ভুল নকৰিবা। এইটো ভুল কৰিলে তোমালোকে যিমানে ভাল দৌৰা নহওক কিয় বা যিমানে তোমালোকে লং জাম্প ভাল নামাৰা কিয়, তোমালোকে কিন্তু পিছত পস্তাবা। সেইকাৰণে কৈছোঁ। আৰু এই সমস্যাসমূহ যিসকলে পণ্ডিত দেখাই থাকে তেওঁলোকৰ আহে, আৰু যিসকলে প্ৰথমৰ পৰা শেষলৈকে চাই ভিডিঅ'সমূহ বা যিসকলে কথা শুনে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নাহে বা এতিয়াও নাহে, আগলৈও নাহে। তেওঁলোকে জানে যে কি কৰিব লাগিব কি কৰিব নালাগে। যিহেতু তেওঁলোকে বুজি পায় যে কিহৰ কাৰণে ভিডিঅ'টো দিয়া হৈ আছে বা কিহৰ কাৰণে আমি চাব লাগে, সেইটো তেওঁলোকে জানে। আৰু তেওঁলোকে এটা ধুনীয়াকৈ মাৰ্কছ এটা লৈ আহে বা কোনো ধৰণৰ কাউণ্ট ভুল নহয়, ধুনীয়া মাৰ্কছ এটা লৈ আহি তেওঁলোকে কৈ আহি, সেইটো ভাল লাগে। আৰু যিসকলে পণ্ডিত দেখাই থাকে তেওঁলোকেতো মাৰ্কছটো ক'ব নোৱাৰে, আৰু যি নেকি তেওঁলোকে নিজৰ মতে বিচাৰে তেওঁলোকে নিজৰ মতে সেইটো পস্তায়। সেইকাৰণে কৈছোঁ যিসকলে গুৰুত্ব সহকাৰে নাচাবা, পুনৰবাৰ কৈছোঁ তোমালোকে পস্তাবা। আৰু শুনি লোৱা তোমালোকে আৰক্ষী ছাৰজনে কি কৈছে। কোনো পুলিচৰ মানুহক কোনো টাইম কেইপাক হ'ল কিমান টাইম হ'ল এইটো সুধি নাথাকিব। 4 পাক সম্পূৰ্ণ হোৱাৰ পাছত তোমালোকে এই ৰঙা ফ্লেগ দুখন আছে, এই ৰঙা ফ্লেগৰ মাজতে গৈ য'ত তোমালোকৰ জোতা মোজা থৈছা তাত গুচি যাবগৈ। আৰু আগৰ মানুহে দৌৰি থাকিব, পিছৰ মানুহে যদি হেৰিৰ পৰা কোনোবা হেৰি হয় পিছতো মানুহ থাকিব, তোমালোকৰ পিছতো মানুহ থাকিব। সেই দৌৰিবৰ কাৰণে তোমালোকে যদি ভাগৰ লাগে তেতিয়াহ'লে ইফালেও সোমাব, নতুবা যিকোনো ক্ষেত্ৰত ৰৈ দিলে সেই ঠাইটোতে ফিল্ডৰ ভিতৰলৈ সোমাই যাব আৰু পিছত দৌৰি থকা মানুহক ডিষ্টাৰ্ব নিদিব, দৌৰিবলৈ সুবিধা দিব। থেংক ইউ। নিশ্চয় তোমালোকে শুনিছা যে ছাৰজনে কি কৈছে, আৰু প্ৰত্যেকটো চেণ্টাৰতে ক'ব ঠিক এনেধৰণে এনাউন্স কৰি দিব তেওঁলোকে। আৰু তেতিয়া তোমালোকে গুৰুত্ব সহকাৰে শুনিবা যে ছাৰে কি কৈছে, যে কি নাই কোৱা, কি কৰিব লাগিব কি কৰিব নালাগে সেইখিনি কৈ দিব নিশ্চয়। আৰু সেইখিনি তোমালোকে ধুনীয়াকৈ ফ'ল' কৰিবা আৰু নিশ্চয় তোমালোকে কোৱালিফাই হৈ আহিব পাৰিবা। আৰু নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। ধন্যবাদ।